बाक्सानि बरिमाखा कलेजाव गोनोखोआरि आदबजों बेरे फिसिनाय फोरोंथायजों लोगोसे आगजु राननाय फोरबो खुंफुंदों। बाक्सा जिल्लानि बरिमाखा जुनियर कलेजाव दिनै बड'लेण्ड हायुङारि ओनसोलाव गोदै जांख्रिथाय हाग्रानि बेरेनिफ्राय गोनोखोआरि आदबजों बेरे फिसिनाय फोरोंथाय हाबाफारि आरो आगजु राननाय फोरबो खुंफुङो। नेशनेल बी केम्पिं एन्ड हनी मिशननि बानजायनायाव खुंफुंजानाय बे हाग्रानि बेरेनिफ्राय गोनोखोआरि आदबजों बेरे फिसिनाय फोरोंथाय होनाय आरो आगजु राननाय हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै BTC सरखारनि हेन्डलुम एन्ड टेक्सटाइल आरो फुड फ्रेसिं बिफाननि मावफुं सोद्रोमा धनन्जय बसुमतारी, गावसुंथा हानजानि आइजोफोर आरो बेरे फिसिनानै गावखौ गसंथानो होननानै ओंखारबोनाय आबादारिफोरनि सिगाङाव रांखान्थि बिथिङाव गावखौ माबोरै गोख्रों खालामनो हायो बेनि सायाव गुवारै बिबुंथि लाखिनायखौ नुनो मोनो। बे हाबाफारियाव बाहागो लायो गुवाहाटी मुलुगसोलोंसालिनि मौ आयदानि बिबुंगोरा जतिन बरा, BTC सेक्रेटारि सयदुल रहमान, OSD रेकेबुद्दिन आहमेद आरो गोबां इउपिपिएलनि दैदेनगिरिफोराबो बाहागो लानायखौ नुनो मोनो। आमार Btr सरखारर सम्मानीय प्रमोद बर' डांगरीर नेतृत्व सरकार এই সরকারখনে বিভিন্ন মিশন মদত কাম করার কারণে বহু মিশন লঞ্চ করা হয়েছে। তারে আমি বরিমাখা জুনিয়র কলেজত আজি হানিবির যেটো হনি মৌমাখি পালন করার কারণে কিছু সা সরঞ্জাম আমি ডিস্ট্রিবিউশন কৰিছো। অকল ডিস্ট্রিবিউশন নহয়, তেওঁলোকক হনিবি কেনেকৈ মৌ পালন কৰিব লাগে, কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেইটো দিশত এটা ট্ৰেইনিঙৰ ব্যৱস্থাও কৰা হৈছে। আশা কৰোঁ এই অঞ্চলৰ সঁচা সঁচিকৈ ভাল এটা ছাকচেছ হ'ব আৰু লগতে আমাৰ Btr এটা মানে ভাল ফলাফল দিব পাৰিব। তো আজিৰ দিনটোত মই একজেক্টলি ক'ব নোৱাৰিম, যিহেতু এইটো ডিপাৰ্টমেণ্টৰ মই EM নহয়। আমাৰ সন্মানীয় ৰঞ্জিত বসুমতাৰী EM তেখেতে কিমান লক্ষ্যৰে এইটো আগবাঢ়ি আহিছে মইতো নাজানো, কিন্তু টাৰ্গেট বহুত আছে। ডিপাৰ্টমেণ্টৰ বডোলেণ্ড হেণ্ডলুম মিছন আছে। বডোলেণ্ড হেণ্ডলুম মিছন গোটেই Btr অঞ্চলৰ আমাৰ 40টা কনষ্টিটিউৱেঞ্চি আছে। অলৰেডি 40টা কনষ্টিটিউৱেঞ্চিত এখন মানে হেণ্ডলুম বডোলেণ্ড হেণ্ডলুম ক্লাষ্টাৰ কৰা হৈছে। বডোলেণ্ড হেণ্ডলুম ক্লাষ্টাৰটো আমি এইবুলি এনেকুৱা কৰিম যাতে আমি ছাকচেছ যেনেকৈ হওক আমি তেওঁলোকক প্ৰশিক্ষণ দি পেলাই আমি ট্ৰেইনিং কৰাই পেলাই ছাকচেছ কৰাম। আৰু যি মানে ক্লাষ্টাৰে ভাল ছাকচেছ ভাল ফলাফল দেখাব পাৰিছে তেওঁলোকক আমি লাখ টকা কোটি টকা দিবৰ কাৰণে BTC চৰকাৰ ৰেডি। কাৰণ তেওঁলোকক আমি একেবাৰে মিছন মডুল দিছোঁ যদিও ইণ্ডাষ্ট্ৰিয়েল লাইনত কনভাৰ্ট কৰি পেলাই বস্তু বাহিনী বিক্ৰী কৰাৰ কাৰণে তেওঁলোকক আমি সাহস এটা দিছোঁ। আজিৰ দিনটোত আমাৰ যিমান মানে হেণ্ডলুমৰ প্ৰডাক্টৰ যিবোৰ বস্তু একচুৱেলি মাৰ্কেটত বহুত শ্বৰ্টেজ, কিন্তু তেওঁলোকে যিটো ৰেট পাব লাগিছিল সেইটো ৰেটে পোৱা নাই বুলি কৈ আছে। কিন্তু আজিলৈকে হেণ্ডলুমৰ প্ৰডাক্ট যিমান বস্তু আছে তেওঁলোকে ঘৰত ষ্টক নাই আল্টিমেটলি বজাৰত বিক্ৰী হৈছে। মই হেণ্ডলুম ক্লাষ্টাৰৰ যিমানবোৰ মানে শিপিনীসকল আছে মই এটা অনুৰোধ কৰিব লাগিব, কাৰণ তেওঁলোকে কৈ আছে বাহিৰৰ পৰা আমদানি হোৱা বিদেশৰ পৰা যিটো ইয়াৰ পাৱাৰলুমৰ বস্তু বহুত আহিছে সেইটো বন্ধ কৰক বুলি কৈ আছোঁ। মই কৈছোঁ বন্ধ কৰিম, য়েছ আমি বন্ধ কৰিম, কিন্তু বন্ধ কৰাৰ আগতে আপোনালোকে যিমানে ক্লাষ্টাৰে হওক বা ইণ্ডিভিজুৱেল কিবা মানে শিপিনীসকলে হওক তেওঁলোকে যথেষ্ট পৰিমাণৰ কাপোৰ প্ৰডাকশ্যন ওলাব লাগিব, যথেষ্ট পৰিমাণৰ কাপোৰ মাৰ্কেটত ওলাই দিব লাগিব, তেহে আমি বাহিৰৰ প্ৰডাকশ্যনটো বন্ধ কৰিম। অলৰেডি আমাৰ ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে বন্ধ কৰাৰ কাৰণে।